নমস্কাৰ, এয়া ডিউটিৰ পৰা আহিছোঁ লৰালৰিকৈ আহি আকৌ পেকিঙো কৰি দিলোঁ। পেকিং কৰিছোঁ আকৌ ঘৰলৈ বুলি ওলাইছোঁ। আজি মিনি ব্লগটো অলপ বেলেগ হ'ব। সদায়তো ৰুমৰ পৰাই দিওঁ। এয়া মোক ঘৰৰ মানুহ আজি দেখিব। এয়া আকৌ প্ৰথমেই চিনাকি কৰাই দিওঁ দাদা, মানে বৰ্তাৰ ল'ৰা। বহুত দিনৰ মূৰত ঘৰলৈ বুলি ওলাইছোঁ। কি যে ফূৰ্তি লাগি আছে নহয়। তাতে আকৌ ভতিজীৰ বিয়াও আছে। এয়া আকৌ আমাৰ মইনা দেই। তাহাঁতৰ নিউ মেম্বাৰখিনিক মোক চিনাকি কৰাই দি আছে। তাৰপিছত এয়া আকৌ বৌ, ভাগ্য বেয়া পিছফালটোহে দেখাব পাৰিলোঁ। তাৰপিছত এয়া আকৌ আমাৰ মইনা আকৌ দেখাই দিছোঁ। তাৰপিছত এয়া বৰমা, দাদাহঁত, বৌ সকলোখিনি সন্ধিয়া ওলাই গৈছোঁ বৰ্তাহঁতৰ ঘৰলৈ, মানে বিয়া ঘৰলৈ। এয়া সেই পাই গ'লোহি বিয়া ঘৰ। এয়া মূৰ তেল দিয়াৰ ভোজ বনি আছে। তাৰপিছত আকৌ দাদাহঁতক শৰাই জুৰিছে। মূৰ তেল দিয়া আছিল বুলি কৈছিলোঁ যে। আজিৰ মিনি ব্লগটো ইমানে। বিয়াৰ মিনি ব্লগ লৈ আহি আছোঁ। আজিলৈ বাই।